স্বাগতম জনাইছোঁ আমাৰ চেনেল এছ চুটিলৈ। আজি এটা নতুন কাহিনী লৈ আহিছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰ আব্ৰাহাম লিংকনৰ বিষয়ে। আনে লাজ দিব বিচাৰিলেও পিতৃ সন্মান আৰু পিতৃত্ব কমৰাজীয়ে যে তেওঁ আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ল, তাৰ বাবে তেওঁ পিতৃক লৈ গৌৰৱ অনুভৱ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ প্ৰথম ভাষণ দি থাকোঁতে এজন ধনী মানুহে থিয় হৈ ক'লে, মিষ্টাৰ লিংকন, আপুনি পাহৰি যোৱা উচিত নহয় যে আপোনাৰ পিতৃ এজন মুৰ্চি আছিল। তেওঁ আমাৰ পৰিয়ালৰ সকলোৰে কাৰণে জোতা চিলাইছিল। মানুহজনৰ কথা শুনি সকলোৱে গিজনি মাৰি হাঁহিছিল। কিন্তু লিংকন আছিল আন মানুহতকৈ বেলেগ ধাতুৰে গঢ়া মানুহ। লিংকনে তেওঁক অপমান কৰা সদস্যজনলৈ প্ৰসন্ন দৃষ্টিৰে চাই ক'লে, ছাৰ, মই এই কথা জানো যে মোৰ পিতৃয়ে আপোনাৰ ঘৰত বহি আপোনাৰ পৰিয়ালৰ মানুহৰ জোতা চিলাইছিল। কিন্তু তেওঁ যিমান সুন্দৰকৈ জোতা চিলাইছিল সিমান সুন্দৰকৈ আন কোনেও চিলাব নোৱাৰে। দৰাচলতে মোৰ দেউতা আছিল এজন শিল্পী। মোৰ দেউতাই চিলাই কৰা জোতাৰে পিন্ধি আপুনি আজি অভিজাত পৰিচয় পাইছে। জোতাযোৰ পিন্ধাত কিবা আপত্তি আছে নি আপোনাৰ? মোৰ দেউতা এজন প্ৰকৃত শিল্পী, তেওঁক লৈ মই গৌৰৱ কৰোঁ। লিংকনৰ কথা শুনি প্ৰতিজন সদস্য মুখৰ মাত ধৰিল আৰু সকলোৱে লাজ পালে। তাৰপাছত লিংকনক সকলোৱে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দিলে। এয়াই আছিল আজি কাহিনীটো। পিতৃ কমৰাজীক সন্মান কৰক। প্ৰতিজন পিতৃয়ে নিজৰ সন্তানৰ বাবে কষ্ট কৰে, গতিকে দেউতাক সন্মান কৰি নিজৰ সপোনৰ দিশেৰে গতি কৰিলে আপুনি সফল হ'বই। থেংক ইউ। যদি ষ্টৰিটো ভাল লাগিল তেন্তে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।